নমস্কাৰ বন্ধুসকল, আসাম গভ জবতলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ছ'চিয়েল ৱেলফেয়াৰ লখিমপুৰ ৰিকুৱাৰমেণ্ট 2019ত মুকলি হোৱা পদটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আপুনি আমাৰ ভিডিঅ'টো তললৈ যাব, তাত দেখিব ৰঙা আখৰে লিখা আছে ছাবস্ক্ৰাইব বুলি, তাতে টিপি দিব। আহক এতিয়া আমি চাওঁ ইয়াত কি পষ্ট ওলাইছে। ইয়াত প্ৰথমটো পষ্ট হৈছে চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ। ইয়াত পষ্ট হৈছে এটা। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ল' ডিগ্ৰী অথবা MSW থকা হ'ব লাগিব, তাকো মহিলা কেণ্ডিডেটৰ বাবেহে। আৰু ইয়াত এজ লিমিটেড দিয়া হৈছে 40 years প্লাছ, মানে 40 yearsৰ বেছি হ'লেও ইয়াত মহিলা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পষ্টটো ওলাইছে আপোনাৰ কেছ ৱৰ্কাৰ। ইয়াত পষ্ট ওলাইছে 3টা। ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ল' ডিগ্ৰী বা MSW হ'ব লাগিব, তাকো মহিলাসকলেহে এইটো পষ্টৰ বাবেও এপ্লাই কৰিব পাৰিব। ইয়াত কেৱল মহিলাৰ বাবে হয় এইটো পষ্ট। আৰু ইয়াত এজ লিমিটেড দিয়া হৈছে 21 yearsৰ পৰা 45 yearsৰ ভিতৰৰ হ'ব লাগিব। 3 নম্বৰ পষ্টটো হৈছে আপোনাৰ কাউন্সিলৰ। ইয়াত পষ্ট হৈছে এটা। ইয়াতো মহিলা কেণ্ডিডেটৰ বাবেই হয় এইটো পষ্ট। ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MSW ক্লিনিকেল চাইক'লজি। আৰু ইয়াত আপোনালোকৰ এজ লিমিটেড দিয়া হৈছে 21 yearsৰ পৰা 45 years। আৰু 4 নম্বৰ পষ্টটো ওলাইছে আপোনাৰ IT ষ্টাফ। ইয়াত পষ্ট হৈছে 3টা। ইয়াত পুৰুষ আৰু মহিলা উভয়ে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট উইথ ডিপ্ল'মা ইন কম্পিউটাৰ, মানে গ্ৰেজুৱেটৰ লগতে কম্পিউটাৰ ডিপ্ল'মা থকা হ'ব লাগিব। ইয়াত মেল কেণ্ডিডেটৰ বাবে এটা পষ্ট আৰু ফিমেল কেণ্ডিডেটৰ বাবে 2টা হয়। ইয়াত এজ লিমিটেড দিয়া হৈছে আপোনাৰ 21 yearsৰ পৰা 45 years। আৰু 5 নম্বৰ পষ্টটো হৈছে মাল্টিপাৰ্পাছ ৱৰ্কাৰ। ইয়াত পষ্ট হৈছে 2টা। আৰু এইটো পষ্টটো হৈছে কেৱল মহিলাৰ বাবে হয়। ইয়াত আপোনাৰ মাত্ৰ ক্লাছ 10 পাছ হ'লেই হ'ব। আৰু ইয়াত এজ লিমিটেড দিয়া হৈছে 21 yearsৰ পৰা 45 years। আৰু 6 নম্বৰ পষ্টটো হৈছে আপোনাৰ নাইট গাৰ্ড। আৰু ইয়াত পষ্ট হৈছে 2টা। আৰু এইটো পষ্ট হৈছে পুৰুষৰ বাবে। আৰু ইয়াত কেণ্ডিডেটজনৰ বাবে কোৱালিফিকেশ্যন থাকিব লাগিব মাত্ৰ 8 পাছ। আৰু ইয়াত এজ লিমিটেড দিয়া হৈছে 21 yearsৰ পৰা 45 years। এই ফৰ্মখন আপোনালোকে এইটো পদৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোকে অফলাইন যোগেদি কৰিব লাগিব। আৰু অফলাইন যোগেদি কৰি পেলাই আপোনালোকে ফৰ্মখন ছাবমিট কৰিবৰ কাৰণে এটা এড্ৰেছ দিয়া হৈছে। এড্ৰেছটো আপোনালোকে চাই লওক। এড্ৰেছটো হৈছে এনেধৰণৰ: দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ, লখিমপুৰ, তীৰ্থেশ্বৰ হাজৰিকা পথ, ৱাৰ্ড নম্বৰ 7, নৰ্থ লখিমপুৰ, পিন 787001। মই আকৌ এবাৰ গাই দিওঁ, শুনি ল'ব। দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ, লখিমপুৰ, তীৰ্থেশ্বৰ হাজৰিকা পথ, ৱাৰ্ড নম্বৰ 7, নৰ্থ লখিমপুৰ, পিন 787001। এইটো এড্ৰেছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পঠিয়াব লাগিব। আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 20 July 2019 5 PM ভিতৰত, মানে অফিচৰ টাইমৰ ভিতৰত আপোনালোকে পঠিয়াব লাগিব। আৰু এই ফৰ্মখনৰ আপোনালোকে সবিশেষ জানিবৰ কাৰণে ইয়াত আপোনালোকে অফিচিয়েল এডভাইজমেণ্টটো চাবলৈ পাৰিব ডাউনলোড কৰি। ইয়াত আপোনালোকে ক্লিক কৰিলে হ'ব। আৰু লগতে ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম দৰকাৰ আছে, এই ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে ইয়াত অপশ্যন দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰিলে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আহক আমি ইয়াত চাওঁ। ক্লিক কৰি পেলাই ইয়াত ডাউনলোডৰ প্ৰচেছটো কেনেকুৱা। ইয়াত ক্লিক কৰিলোঁ আমি। এতিয়া দেখিছে ইয়াত কেইবাটাও অপশ্যন আছে। ইয়াত প্ৰথম অপশ্যনটো আমাৰ দিয়া আছে যে ডাউনলোড ষ্টেণ্ডাৰ্ড ফৰ্ম, আৰু ইয়াত দিয়া আছে ক্লিক হিয়াৰ। আমি ক্লিক হিয়াৰত ক্লিক কৰি দিম। এয়া চাওক, ক্লিক কৰিলোঁ। এতিয়া এইখন দেখিছে, এইখনেই হৈছে আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয়। এই ফৰ্মখনকে আমি ফিল আপ কৰি পেলাই সেই এড্ৰেছটোত পঠিয়াই দিব লাগিব। দৰকাৰ হয় মই এই লিংক দুটা মোৰ ভাগৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা লৈ পেলাই এই ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' বন্ধুসকল, আমাৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে
প্লিজ ক'ব কমেণ্ট বক্সত আৰু লাইক কৰিব মোৰ ভিডিঅ'টোৰ তলত যিটো লাইকৰ চিন আছে তাত লাইক কৰিব আৰু যিমান পাৰে সিমান আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব মই কৈ দিছোঁ তলত ৰঙা আখৰেদি লিখা আছে ছাবস্ক্ৰাইব বুলি তাতে টিপি দিব তেনে বন্ধুসকল আজিৰ বাবে এইটো ভিডিঅ' ইমানেই ধন্যবাদ